কবিতাৰ শিৰোনাম এৰি অহা মৰমৰ গাঁওখন। কবি নিতুল কুমাৰ নাথ। মা, মই কুশলে আছোঁ। ছত্তীশগড়ৰ সকলো মানুহক ঘৰৰ পৰা বাহিৰত ওলাব দিয়া নাই মা। এইকেইদিন ডিউটি বহুত বেছি। তথাপিও দুখ ভাগৰক কাটি কৰি নিজৰ লগতে আনকো সংৰক্ষণ দিছোঁ। কি জানা মা, আমাৰ শত্ৰু এতিয়া কোনো নাই, কেৱল কৰোনাৰ বাবেহে ভয় হৈছে। পৃথিৱীৰ সকলো ঠাইতে এই ভয়াৱহ ৰোগত আক্ৰান্ত হৈ হাজাৰ হাজাৰ জনতা মৃত্যুৰ আগে পাছে দৌৰি আছে। ৰাস্তা পদূলি একেবাৰে জনশূন্য, যাৰ ফলত পৃথিৱীৰ সৌন্দৰ্য একেবাৰেই নাইকিয়া হোৱা যেন লাগিছে। তই মোৰ বাবে চিন্তা নকৰিবি। ইহঁতকেইটাক ঘৰৰ পৰা কলৈকো ওলাই যাব নিদিবি। পাৰিলে ফোন কৰি গাঁৱৰ মানুহক জনাই দিবি, যাতে কোনো ওলাই নাহে। আকৰি ভনীক অলপ বুজাবি। ভাইটিয়ে চাগে টিকটক কৰি আছে ন মা? সিটো বহুত ভাল পায় এনেবোৰ কৰি। ভনীকো ঘৰৰ ভিতৰতে থাকিবলৈ কবি। তহঁতৰ সুৰক্ষা মানে গাঁৱৰ সুৰক্ষা, গাঁৱৰ সুৰক্ষা মানে দেশৰ সুৰক্ষা। আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ছাৰে যিবোৰ নিয়ম বান্ধি দিছে, সেয়া নিজৰ মত অনুসৰি কৰা নাই। কেৱল ভাৰতীয় সকলো জনতাৰ ভালৰ বাবেহে এনেবোৰ কৰিছে। যদি কোনোবাই বুজি নাপায়, তই বুজাবলৈ চেষ্টা কৰিবিচোন। মা, গাঁৱলৈ বৰকৈ মনত পৰিছে অ। সকলো জনতাই চাগে ঘৰত সোমাই থাকি অশান্তি পাইছে। কিন্তু কি কৰিবি মা, শত্ৰুৰ আক্ৰমণত মৰিলেও শ্বহীদ বুলি চৰকাৰে ঘোষণা কৰিলেহেঁতো। যদি দেশৰ অথবা গোটেই বিশ্বৰ মানুহেই কৰোনাত নাইকিয়া হৈ যায়, তেতিয়াহ'লে কোনে শ্বহীদৰ মাতৃ বুলি পৰিচয় দিব? জাতি ভেটি মাটিৰ কোনো প্ৰশ্ন নাই। যিসকলে দেশক বিক্ৰী কৰাৰ সপোন দেখিছিল, সিহঁতো এতিয়া সাধাৰণ জনতাৰ দৰে। কি লাভ আছিল সিহঁতৰ নিজৰ পেটৰ বাবে আই মাতৃক অপমান কৰা? দিল্লী ৰাজধানীত গৈ দেশ মাতৃৰ বাবে উলংগ হোৱা লোকসকলক তেওঁলোকে অপমান কৰিছিল। এতিয়া দেখোন সিহঁত নিজেই উলংগ। যদি দেশত জনতাই জীয়াই নাথাকে, কাক লৈ হিন্দু ধৰ্মাৱলম্বী অথবা মুছলিম বুলি ৰাজনীতি খেলিব? এইবোৰ চব মিছা অ মা। জীয়াই থাকিম কেইদিন? পৃথিৱীত পাপ কৰ্ম বহুত হ'ল। কিমান সহিব প্ৰকৃতিয়েও পাপৰ ভাৰ? সাৱধান জনতা, সাৱধান। কৰোনা ভাইৰাছ আহিছে। ৰাজনীতিৰ ক্ষেত্ৰত একো নামানে। নিজক সংযত কৰা। জীয়াই থাকক পৃথিৱীৰ সকলো জনতা, জীয়াই থাকক পৃথিৱীৰ সকলো জনতা। জয় হিন্দ, জয় হিন্দ।